নমস্কাৰ যেহেতু বহুত গৰম পৰিছে গতিকে আজি বনাবলৈ ললো বেলৰ চৰবত চাওঁচোন আহক কেনেকৈনো বনালো আজি মই বেলৰ চৰবত প্ৰথমে বেলটো ফালি তাৰ ভিতৰখিনি উলিয়াই ললো তাৰ পিছত পানী এগিলাস দি চামুচ এখনৰ সহায়েৰে গুটিখিনি ভালকৈ মিহলি কৰি ললো তাৰ পাছতে চালনী এখনৰে ভালকৈ চালি গুটি ৰসখিনি উলিয়াই ললো আৰু তাত নেমুৰ ৰস আৰু নিমখ মিহলি কৰিলো চেনি নাই দিয়া কাৰণটো আমাৰ বেলজোপা বহুত মিঠা এয়া মানুহজন আহিলে অফিচৰ পৰা ফ্ৰিজতে থৈ দিছিলো বেলৰ চৰবত ধুনিয়াকৈ উলিয়াই তেওঁক খাবলৈ দিলো আহকচোন তেওঁৰ মুখেৰে শুনো কেনেকুৱা পাইছে কেনেকুৱা হৈছে এয়া তেওঁৰ লগৰ এজনো আহিলে তেওঁকো দিলো একেই চৰবত তেওঁৰ মুখেৰেও শুনি লওঁ